হেল্ল' ভিউয়াৰ্স টেকনিক্যাল এপ সার্ভিসত আপোনাক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ মূল টপিকটো হৈছে বিদ্যুৎ বিল কেনেকৈ অনলাইনত চেক কৰিব। ভিডিঅ' স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক ভিডিঅ' আৰম্ভ কৰোঁ। আপুনি কোনো এটা ব্ৰাউজাৰতে যাব। তো যোৱাৰ পিছত সাৰ্চ কৰিব Apdcl এইখিনি লিখি সার্চ বক্সত সার্চ কৰি দিব। সার্চ কৰাৰ পিছত প্ৰথম যিখন ওয়েবসাইট আহিব সেইখন ওয়েবসাইটতে আপুনি এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নতুন এটা পেজত লৈ যাব। লৈ যোৱাৰ পিছত আপুনি এইখন ক্লোজ কৰি দিব। ক্লোজ কৰি দিয়াৰ পিছত আপুনি ইয়াত এটা ক্লিক কৰি দিব। তো ইয়াতে চাওক কনজুমাৰ নম্বৰ বহাবলৈ কৈছে। তো আপোনাৰ পুৰণা বিলত কনজুমাৰ নম্বৰ আছে, সেই কনজুমাৰ নম্বৰ আপুনি চাই আপোনাৰ কনজুমাৰ নম্বৰখন ইয়াতে বহাই দিব। তো মই কনজুমাৰ নম্বৰ বহাই দিছো। তো আপুনি ইয়াতে এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাক নতুন এটা পেজত লৈ যাব। তো নতুন এটা পেজত লৈ গৈছে চাওক আপোনাৰ মোবাইলত এটা OTP যাব। এইখন নম্বৰ আপোনাৰ বিদ্যুৎ অফিসত দিয়া আছে, সেইখন নম্বৰত এটা OTP যাব। এই OTP খন আপুনি ইয়াতে বহাই দিব 125114। তো OTP খন বহাই দিয়াৰ পিছত ভেৰিফাইত এটা ক্লিক কৰি দিব। অলপ লোডিং ল'ব। তাৰ পিছত চাওক বিল ডিটেইলছ। তো আপোনাৰ সম্পূৰ্ণ বিল ডিটেইলছ আপুনি ইয়াতে পাব। তো এনেকৈ আপুনি অলপ সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত চাওক ডাউনলোড বুলি লিখা আছে, ইয়াতে এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাওক ডাউনলোড হৈ যাব। যদি ভিডিঅ'খন ভাল লাগে ভিডিঅ'ত এটা লাইক কৰি দিব আৰু চেনেলত নতুন হৈ থাকিলে চেনেলখন সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনখন বজাই দিব।